নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্ঞানপথ নামৰ চেনেলটোৰ জৰিয়তে আজি আপোনালোকৰ মাজত APSC বা অসম লোকসেৱা আয়োগৰ অন্তৰ্গত 2015 চনৰ GS পেপাৰ 1 প্ৰিলিমিনাৰী এক্সামত অহা মুঠ 10টা প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নকেইটা 2015 চনৰ APSC প্ৰিলিমছত আহিছিল। আহক আজি আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নত আছে Which private sector bank has launched a service recently where customers can make transaction using just their voice as a means of authentication? ইয়াৰ অপশ্যনসমূহত দেখা যায় A অপশ্যনত দিয়া আছে ICICI বেংক, B অপশ্যনত দিয়া আছে এক্সিছ বেংক, C অপশ্যনত দিয়া আছে ষ্টেট বেংক আৰু D অপশ্যনত দিয়া আছে HDFC বেংক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ICICI Bank. Country's largest private lender ICICI Bank has launched a service where customers can make transaction using just their voice without using other means of authentication like a password. 2 নম্বৰ প্ৰশ্নত আছে In which city was the 21st Asian Athletics Championships 2015 held? কোনখন সিটি বা চহৰত 21st এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ ষ্টাৰ্ট হৈছিলে বা আৰম্ভ হৈছিলে? অপশ্যন এ দিয়া আছে ৱুহান, বি দিয়া আছে সেউল, চি দিয়া আছে হংকং আৰু ডি দিয়া আছে বেইজিং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৱুহান। The 21st Asian Athletics Championships was held at Wuhan, China from 3 to 7 June 2015. চাইনাৰ ৱাহান নামৰ চিটিখনত 21st এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ হৈছিল 3 পৰা 7 জুন তাৰিখ 2015 চনত। The hot, dry, dusty local wind of the Sahara Desert is known as সাহাৰা মৰুভূমিত শুকান যিটো ধুমুহা বলে সেইটোক কি নামেৰে জনা যায়? অপশ্যন এ দিয়া আছে মিষ্ট্ৰেল, বি দিয়া আছে হাৰমাত্তান, চি দিয়া আছে চিনুক আৰু ডি দিয়া আছে চিৰক্ক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিৰক্ক। The hot, dry, dusty local wind of the Sahara Desert is known as চিৰক্ক। 4 নম্বৰ প্ৰশ্নত দিয়া আছে To empower women, the Women 20 W20 group has been launched by G20. G20 মহিলাসকলৰ সবলতা বা সক্ষমতাৰ বাবে Women 20 নামৰ এটা গ্ৰুপ খুলিছিলে। Who is the newly appointed president of the Women 20 group? বৰ্তমান Women 20 গ্ৰুপৰ প্ৰেছিডেণ্ট কোন আছিলে? এইটো কুৱেশ্যনটো 2015 চনৰ যিহেতু প্ৰিলিমছত আহিছিলে তো এতিয়া সুধিলে ইয়াৰ উত্তৰটো সম্পূৰ্ণৰূপে বেলেগ হ'ব। ইয়াৰে অপশ্যনসমূহত দিয়া দেখা যায় অপশ্যন এ দিয়া আছে গোল্ডেন টাৰ্কটেন, বি দিয়া আছে এংগেল গুৰিয়া, চি দিয়া আছে খ্ৰীষ্টিয়ান লাগাৰ্ডে আৰু ডি দিয়া আছে লক্ষ্মীপুৰী। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গোল্ডেন টাৰ্কটেন। With the objectives of promoting global gender inclusive economic growth, the group of 20 launched Women 20 group. The first Women 20 Summit 2015 was held on October 7 to 8, 2015 at Istanbul, Turkey. Turkey Istanbul নামৰ চহৰখনত অক্টোবৰৰ 7 তাৰিখৰ পৰা 8 তাৰিখত Women 20 নামৰ অৰ্গেনাইজেশ্যনৰ প্ৰথমখন সামিট আৰম্ভ হৈছিল 2015 চনত। Mrs. Gulden Karkten from Turkey has been appointed as the first president of Women 20 Forum. Golden Karkten আছিলে প্ৰথমজন প্ৰেছিডেণ্ট বা সভাপতি Women 20ৰ। 5 নম্বৰ প্ৰশ্নত আছে What is the mainstay of Indian economy? ভাৰতৰ অৰ্থনীতিৰ মূল বুলি কোনটো চেক্টৰক কোৱা হয়? অপশ্যন এ দিয়া আছে মেনুফেকচাৰিং, বি দিয়া আছে এগ্ৰিকালচাৰ, চি দিয়া আছে বিজনেছ আৰু ডি দিয়া আছে পাব্লিক চেক্টৰ আণ্ডাৰটেকিং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এগ্ৰিকালচাৰ।
Agriculture is the mainstay of the Indian economy because of its high share in employment and livelihood creation. এতিয়া আহক 6 নম্বৰ প্ৰশ্নত আছে deficit financing means that the government borrows monies from the ইয়াতে সুধিছে deficit financing মানে হৈছে গভৰ্ণমেণ্টে যৰ পৰা পইচা লয় তো কৰ পৰা লয় অৰ্গেনাইজেচনৰ নাম সুধিছে অপচন এ দিয়া আছে ৰেভিনিউ ডিপাৰ্টমেণ্ট বি দিয়া আছে World Bank, C দিয়া আছে Reserve Bank of India আৰু D দিয়া আছে State Bank of India. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন C Reserve Bank of India. Deficit financing means that the government borrows money from the Reserve Bank of India. 7 নম্বৰ প্ৰশ্নত আছে which is the most important source of income for the government of India? ভাৰতবৰ্ষৰ মূল ইনকামৰ সোর্স যেটো উপায় হেতু কোনটুক ধৰা হয় অপচন এ দিয়া আছে ইন্টারেস্ট বি দিয়া আছে লাইসেন্স ফিস আৰু সি দিয়া আছে এক্সাইজ ডিউটি আৰু ডি দিয়া আছে ইনকাম ট্যাক্স ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন সি এক্সাইজ ডিউটি Excise duties are the leading source of revenue for the central government and are levied on commodities produced within the country. 8 number প্ৰশ্নত আছে the city to host the 2022 Olympic Winter Games is 2022 চনৰ উইন্টাৰ অলিম্পিক্স কোনখন সিটি হোষ্ট কৰিব অপচন এ দিয়া আছে বেইজিং বি দিয়া আছে আলমাটি সি দিয়া আছে সেউল আৰু ডি দিয়া আছে হেলচিংকি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ বেইজিং The International Olympic Committee has named Beijing, China as the host city of the Olympic Winter Games 2022 2022 চনৰ উইন্টাৰ অলিম্পিক্স গেম ক'ত হ'ব বুলি কৈছিলে বেইজিঙত বেইজিং সিটিখনে হোষ্ট কৰিছিল 9 নম্বৰ প্ৰশ্নত আছে which of the following will not come under the proposed GST in India ইয়াতে GST বুলি ক'লে GST ৰ আমি সম্পূৰ্ণ ৰূপটো জানিব লাগিব goods and service tax এই GST টো তলত উল্লেখ কৰা কোনটো অপচনত ইমপ্লিমেন্ট নহয় প্ৰথম অপচনত দিয়া আছিল এগ্ৰিকালচাৰেল প্ৰডাক্ট বি দিয়া আছিল হেণ্ডিক্ৰাফ্ট সি দিয়া আছিল জেমছ এণ্ড জুৱেলাৰিজ ডি দিয়া আছিল পেট্ৰলিয়াম প্ৰডাক্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি পেট্ৰলিয়াম প্ৰডাক্ট পেট্ৰলিয়াম প্ৰডাক্ট will not come under the proposed GST in India এতিয়া হক আজি আমাৰ শেষৰটো প্ৰশ্ন চাও শেষৰ প্ৰশ্নত আছিল which movie won the best film award in the 61st National Film Award 2014 2014 চনৰ যেটো ন্যাশনাল ফিল্ম এৱাৰ্ড আছিল তাত কোনখন মুভি বা ফিল্মে শ্ৰেষ্ঠ মুভিৰ বা শ্ৰেষ্ঠ বোলছবিৰ খিতাপ অৰ্জন কৰিছিল অপচন এ দিয়া আছে শাহিদ বি দিয়া আছে ভাগ মিলখা ভাগ সি দিয়া আছে শিপ অফ তেহসাস আৰু ডি দিয়া আছে ফেন্ড্ৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি শিপ অফ তেহসাস was given the best feature film award in the 61st National Film Award 2014 the Tamil film Surarai Potru received the best feature film award in 2021 to 22 এইটো আমি জানিব লাগিব এইটো প্ৰশ্ন যেহেতু 2014 চনত হৈছিল 14 চনত ইয়াৰে শুদ্ধ উত্তৰ অপচন সি আছিল কিন্তু বৰ্তমানৰ 2021 চনৰ পৰা 22 চনলৈ শুদ্ধ উত্তৰটো হ'ব Surarai Potru ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছো ধন্যবাদ